কেনেকুৱা লাগিছে প্ৰাণজিত আহি কেনে? হা ভাল লাগিছে। ভাল লাগিছে পুৰা ৰ'দত গৰম। মুখখন কিয় থাকি আছে গাইজ? ছোৱালীৰ দৰে লাজ কৰি আছে কি হ'ল ল'ৰা? কি হ'ল মাস্কখন ইমান গৰমত মাস্কখন লগাই লৈছা কিয়? লগামেই এই গৰম কিয় ইমান কি গৰম দিয়া নাই? এইটো কি মজা বতাহ দি আছে ইয়াতে। এইটো হাফ পেণ্ট পিন্ধি আহিছোঁ মই। গৰমত অৱস্থা নাই। ফেঞ্চি বজাৰত আহিছিলোঁ, যি ভিৰ দেখা হ'ল অলপমান ভাবিছোঁ ব্ৰহ্মপুত্ৰ কিবা লাচিত ঘাটতে বহিলোঁ, অলপ বেয়া লগা নাই, ভালে লাগিছে। অলপমান বেক চাইডৰ দেখাই দি আছোঁ, অলপ বেক চাইডৰ দেখাই দি আছোঁ গাইছ, আপোনালোকক চাই ল'ব। তই কিবা কৈ দিয়া পূজা বুলি ল'ৰা। হাই এভৰিৱান, চবকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। শুভেচ্ছা জনাইছোঁ, শুভেচ্ছা জনালোঁ। আৰু চবৰে দুৰ্গা পূজা ভালে যাওক আৰু দুৰ্গা মাও হেপী হওক ভালকৈ, যাতে যেন বৰষুণ দিব নালাগে। চবৰে পূজা একদম পুৰা মজা হওক। গাইছ ই দুদিন আগত কৈ আছিল, কালি কৈ আছিল বৰষুণ দিয়ক কিবা দিয়ক, নিবা নিবিবোৰ ঘূৰিব নালাগে। আমাৰ নাই ন নিবা নিবি, আমাৰ গাৰ্লফ্ৰেণ্ড নাই, ক'ব নালাগে না এইটো। বৰষুণ দেৱতা যদি দিয়ে তেতিয়া কি হ'ব? তেতিয়া বৰষুণ দিলে আমাৰ কাৰণে ভাল হ'ব, ওলাব নাপাওঁ, ৰুমতে শুই থাকিম বিন্দাছ, লগৰকেইটাৰ লগত মাল খাই থাকিম আৰু কি কৰিম আৰু, ওলাই গৈ বেলেগৰ কাপোৰগিলাটো চাব নোৱাৰোঁ না। হয় গাইছ, ইয়াতে বতাহটো মজা দিছে, তো অলপমান বহিছোঁ, চাওক চব ইয়াতে বহি আছে, চাই লওক। মেছেজ গাৰ্লফ্ৰেণ্ডৰ লগত মেছেজ গাইছ, ইয়াত দুনিয়াৰ গাৰ্লফ্ৰেণ্ড আছে। নাই 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 মেছেজ, মোবাইল হেং মাৰি আছে মোৰ, সেইটো কাৰণে মোবাইল হেং মাৰি আছে। কি কাৰণে এই মোবাইলটো তাত যোৱা নাই, সেইটো কাৰণে তাত যোৱা নাই। গাইছ ই বহুত লাজ কৰি আছে, কিয় বা নাজানো, আজি বহুত লাজ কৰি আছে, ই কিবা এটা অঘটন ঘটাই আছে, ই গম পাইছোঁ মই। ৰঞ্জিত, এইবাৰ পূজা ক'ত ক'ত ঘূৰবি? পূজা ক'ত চাম? গুৱাহাটীত চাম আৰু ৰঙিয়া যাম এদিন, নলবাৰী যাম। কিয় ৰঙিয়াত গাইছ, ইয়াত ৰঙিয়াত দুটামান জিএফ আছে, মই ক'লোঁ মোক এটা নম্বৰ দি গাইছ নিদিয়ে, চাই লওক। মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগৰ বান্ধৱী এজনী পঠাই দিম, ইয়াক চাই দিম আৰু কি কৰিম আৰু, পূজা অলপ চাব লাগিব ন। নোৱাৰিম, লাজ লাগে মোৰ। আকৌ গাইছ চাগি বহুত লাজ কৰি আছে গাইছ, চাওক লাজ লাগে মোৰ। কিয় লাজ লাগে? আৰে ছোৱালীবোৰে ইমান ধুনীয়াকৈ আহে, কিমান ধুনীয়াকৈ কি আৰু চেৰিং কৈ লাগিলে বুকুতে জুই, এই কি ধুনীয়া গানত ডান্স কৰে, লাজ কৰে কিয়? মই লাজ কৰি আছোঁ মানে, এই মানুহটো কিনাইছোঁ না, সেইটো কাৰণে। কি কিনাইছা? একো নহয়, আৰু এইপিনি যাওঁ অলপ গাইছ, অলপ এইটো চাইড ঘূৰি আছোঁ, চব লগে চাই থাকক, হেলমেটকেইটা লৈ লওঁ। আমি আজি কিবাত আহিছোঁ, এই আইলেণ্ডত আহিছোঁ, গোৱা আহিছোঁ। এই গোৱাৰটো নদীটো দেখাই দিয়ে, আইলেণ্ড, এইটো আইলেণ্ড। আইলেণ্ড ক'ত চাওঁ? হেল্ল' গাইজ, আজি আপোনালোকক মই এনেকুৱা জেগা দেখাই দিম, মানে এনেকুৱা ফেণ্টাষ্টিক, পূৰা অসম। মোৰ পিছে আহক আপোনালোকে, অসমীয়া কলি নাই কিন্তু, মোৰ পিছে আহক, মোৰ মানে পিছ কৰি মানে মোৰ পিছে পিছে আহি থাকক। আৰু এইখিনি চাওক, আজি আমি ক'ত আহিছোঁ? আজি আমি আইলেণ্ড, গুৱাহাটীৰ আইলেণ্ড, গুৱাহাটীৰ আইলেণ্ড, গোৱা যেনেকৈ আৰু আমি এই গৰম, এইটোৱে আমাৰ গোৱা নেকি? গুৱাহাটীত যেনেকৈ আমাৰ গৰম হয় না, একদম পূৰা পকৰি আহে গৰম। আজি আহিছোঁ আৰু পূৰা কুল লাগি আছে আহি কেনে, পূৰা কুল, পূৰা বঠাই গেঞ্জিয়ে খুলি দিব মন গৈছে। গেঞ্জি খুলি দিয়া,
খুলি দিয়া লাগে গাৰ্লফ্ৰেণ্ডৰ লগত বাল কালা হৈ যাম মই উঠে চলা খুলি সেইটো চাওক আমাৰ লাচিত বৰফুকন লাচিত বৰফুকন ডাঙৰীয়াটো সেইটো চাওক মূৰ্তি বনাই থৈ দিছে কিন্তু পানী বহুত হোৱাৰ কাৰণে আধা আধি ডুবে খাই গ'ল মানে চাই লওক আছে আৰু এইখিনি চাই এইখিনি মানে কিবা কিবি বনাই আছে গাইছ এইটো চাইড পূজাৰ ডেকৰেশ্যন কিবা পূজা চূজা পাতিব নেকি ইয়াতে পাতিব হা পাতিব আৰু প্ৰগ্ৰেমো হ'ব ইয়াতে প্ৰগ্ৰেম হ'ব ফেৰি গ'লে ফেৰি এইবিলাক মানে এইটো ঘাট বুলি কয় লাচিত ঘাট এইটো গাইছ এইটো আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদী এইটো ব্ৰহ্মপুত্ৰ জানে চবে জানে সেইটোৱে দেখা দিছোঁ কিছুমানে নাজানে ন গুৱাহাটীত থাকিলেও গুৱাহাটীত থকা মানুহ মানে নাহে না ইয়াত পটকৈ কিয় নাহে আহে কিছুমানে জানে এইটো ব্ৰহ্মপুত্ৰ বুলি এইটো আমাৰ লাচিত বৰফুকন ডাঙৰীয়া আৰু কিবা ডুবুকে হৈ আছে ডুবা নাই আৰু ডুবাব নোৱাৰে ইমান পাৱাৰ নাই বাৰু পানীটো নেকি পানীৰ পাৱাৰ আছে ডুবাই দিব নোৱাৰে আৰু এতিয়া ডিচিজন গ'ল তাৰ এইপিনে চাওক কিবা কিবি বনাই আছে ফেৰি যা গাইজ এইটো কিবা কিবি এতিয়া ডেকৰেশ্যন কৰি আছে গাইজ কিবা কিবিতো বনাব তো গাইজ আমি একদম বজাৰত যাম বুলি ভাবি আছোঁ নেকি ফেঞ্চি বজাৰত আজি আমি চব এঘাৰমান উঠাই লৈ যাম মানে তাতে বাণ্ডেল ছিষ্টেমত দিয়ে বোলে ৱেট ছিষ্টেমত চ' আমি কেজি ছিষ্টেমত চ' আমি ভাবি আছোঁ ই 1 কিলো ল'ব মই 1 কিলো ল'ম যি আহিব আৰু যিমান আহে আহিব পিন্ধিম পাৰিলে আমিও পূজাৰ পথৰ যেতিয়া চবৰে পূজাৰ গাত লাগি আছে ন চ' নতুন কাপোৰ চবকে লাগে পাৰিলে 6 মাইলত আমি বজাৰে চাই কৰিছোঁ নেকি ৰাস্তাতে বস্তা পাই পিনে তুমি ভাল ভাবিছা না কৰিব লাগিব পইচা পাতি নাই এইটো পিকে হেলমেটটো চাওঁ এইটো আমাৰ পিকে গাইছ গেলা হেলমেট পিকে গৰম বহুত গৰম না ধামাকা গৰম পূৰা জুই আমাৰ গুৱাহাটীত এই জুই হৈ আছে তোমালোকৰ গুৱাহাটী নেকি ত' আজি অলপ এই কিবা কুঁহিয়াৰৰ কিবা জোল খাওঁ আৰু কুঁহিয়াৰৰ জোল অলপ এনাৰ্জিটো আহক আৰু ৰজনা চলিটো গাইজ বৰ চলিটো বহুত খিনাইছে খিনাইছোঁ কি অলপ খিনাইছে একো নাই কিন্তু চাগে ইমান গৰম খাপ দিলে চ' আৰু অলপ ইটো টেনশ্যন গাৰ্লফ্ৰেণ্ডে কি কাৰণত বেকাৰ বুলি গাৰ্লফ্ৰেণ্ডে নাই গাৰ্লফ্ৰেণ্ডটো ব্ৰেকআপ হৈছে মানে কিবা কথা আছে আৰু কি কথা মানে বাদ দিব লগা হৈছে কি বহুত ডাঙৰ ৰিজন নেকি এইটো অলপ ডাঙৰ অলপ মানে ক'ব বেয়া লাগি যায় চকু পানী ওলাই যাব মই সেইটো কাৰণে নকওঁ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে নকওঁ কিন্তু আজি কি ক'ম আৰু জীৱনটো গাই চাগ ইমান গৰমত মাস্ক পিন্ধিছে হেলমেট পিন্ধি লৈছে চাগ ডাঙৰ হৈ আহিছোঁ টেনশ্যন বেছি হৈ আহিছে হয় নেকি সেইটো কাৰণে আজি অলপ ওলাইছোঁ বাৰু বজাৰ ফুৰিবলৈ কি কৰোঁ নাজানো তেওঁলোকে ল'ব যোৱা নাই পানী খাই আছে তো গাইছ আমি এতিয়া দীঘলীপুখুৰী আহিবলৈ ফাৰ্ষ্টত গৈছিলোঁ এই ফেঞ্চি বজাৰ না এইপিনে আকৌ ফেঞ্চি বজাৰ গৈছোঁ তাৰপিছত গ'লোঁ ভেলি ভিউ এতিয়া গাইছ আমি আহিছোঁ দীঘলীপুখুৰী তো চাই লওক গাইছ দীঘলীপুখুৰীত ফাৰ্ষ্টতে সোমাই আহি কিনে আপুনি দেখাব আই লাভ গুৱাহাটী তো আই লাভ গুৱাহাটী দেখাৰ পিছত ভিতৰত গৈ কিনে দেখাই আছোঁ দীঘলীপুখুৰীত মই অহা নাছিলোঁ আজি আহিছোঁ গাইছ এই বাদিছৰ ছোৱালীটো মই বিচাৰিছোঁ বাদিছৰ ছোৱালী কিবা কিবি যে সুধি থাকে যে ক'ত গ'ল বাদিছৰ ছোৱালী দে ব'ল হা ইয়াত থাকে নেকি ক'ত গ'ল আজি ব'ল অঁ বেয়া নালাগে বাৰু ছোৱালীটোক ভাল লাগে মই ভাল পাব খোজোঁ কি কথা বাদিছৰ ছোৱালীটোক কি লাগে ভাল লাগে বাদিছৰ ছোৱালীটোক বিয়া পাতিবি বিয়া পাতিম মই তাই সেই আলমইনাই আছে নহয় জবনগুটি কি জবনগুটি আছে নেকি জবনগুটি আছে সেইটো ভাল লাগে তাই চবকে কিবা কিবি সুধি থাকে না ব'ল আজি কি সুধে চাওঁ আমি এনচাৰ দিম আমাক সুধিব নোসোধে বাদিছৰ ছোৱালী কিবা কিবি এই নাথাকে আজিকালি গায়ক গায়ক ক'ত গ'ল ছোৱালীজনী আজি সুধিম কিবা কিবি আজি আমিও সুধিম আমাকো সুধিব কি কোৱা কেনে লাগিছে অলপমান ঘূৰি পকি ভাল লাগিছে বহুত ফেণ্টাষ্টিক এই গৰমৰ বতৰত ঘূৰিব লাগে মজা প্লেছত যাবা ভাই চিংগেলকৈ আহিছোঁ এতিয়া বহুত পুখুৰী যেন লগা দেই পিছফালে ঘৰ এটা ওলাই আছে গড় এটা টিংপাতৰ গড় এটা ওলাই আছে একো নহয় দীঘলীপুখুৰী হয় না এইটো কিবা কিবি থাকে মানুহ চানুহ থাকে একো নাই কিন্তু আমি দীঘলীপুখুৰীত আছোঁ এতিয়া চাই লওক মোৰ পিছফালে দীঘলীপুখুৰী
চবে এতিয়া গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ আছে, আমাৰচোন নাই একো। নাই আমাৰ চিংগল আমাৰ গোটেই জীৱন চিংগলে যাব নেকি ভাই? नहीं नहीं टाइम आएगा, हर कुत्ते का एक दिन आता है, वो टाइम वेट करो, तब हो जाएगा शायद। हिंदी हिंदी वाला हिंदी वाला नहीं एक लाइन हिंदी में बोल दिया, अभी आसामीज में बोलेगा। এই আগত দুটামান ছোৱালী আৰু ল'ৰা বহি আছে, আগেদি যাম কেনেকুৱাকৈ? সেইটোৱেতো মোৰ ভয় লাগি আছে, এতিয়া মানে ভয় লগা নাই, লাজ লাগি আছে, এতিয়া কেনেকৈ পাৰ কৰোঁ। চবে কপল বল বহি আছে, এতিয়া আমাৰ কপল নাই, গাৰ্লফ্ৰেণ্ড নাই, এতিয়া কেনেকৈ যাম বাৰু কপল? শুনক না গাইছ, আগত ল'ৰা ছোৱালী গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিবা নিবিবোৰ বহি আছে, এতিয়া তাৰ কাষেৰে আমি ছিংগল ল'ৰাকেইটা যাওঁ কেনেকৈ, লাজ লাগি আছে। ই কৈ আছে আৰু, কিন্তু মইতো নিৰ্লজ্জ হয়, মই যামহে। ইয়াৰ লাজ লাগি আছে বোলে গাইছ। তো চাই থাকক, অলপমান মই দেখাবলৈ চেষ্টা কৰিম। এইটো চাইড যাম না, তো সিহঁতক ভিডিঅ' ক'লে গাড়ী চালি দিয়ে নেকি? ঐ কিয় কৰি আছে ভিডিঅ'? গালিটো পাৰিব, তাই গালি পাৰিব পাৰে, পাৰিব, কিয় নাপাৰিব? তো এই কিবা এটা হিষ্ট্ৰী আছে নাই দীঘলী পুখুৰীৰ? নিশ্চয় আছে, এতিয়া ইমানখিনি এতিয়া নাই। শুনিছিলোঁ ব্ৰহ্মপুত্ৰৰ লগত পূৰা জইন আছিল, হয় না? ব্ৰহ্মপুত্ৰৰ লগত তাৰপিছত এতিয়া কিবা কোৰ্ট কাছাৰীবোৰ হ'ল না, আগত এতিয়া মানে বন্ধ কৰি দিছে। এইটো ৰজাৰ দিনত আৰু এইখিনি কাহিনী আগত মানে এইটো ব্ৰহ্মপুত্ৰৰ লগত জইন আছিল বোলে, হয় না? কোৱা মানে জানামতে আৰু মই এতিয়া বিচ্ছিন্ন হৈ গৈছে আৰু এতিয়া বিচ্ছিন্ন হৈ গ'ল বোলে। ইমানখিনি বাৰু নাজানো, আমি অলপ চাবগৈ লাগিব, ইমান নাজানো কিতাপত পাইছিলোঁ মানে দীঘলী পুখুৰীখন বোলে ব্ৰহ্মপুত্ৰৰ লগত জইন আছিল। তো কিবা এটা কাৰণত বোলে জইনটো মানে ধৰি লওক এইবিলাক কিবা কৰি কিনে পুতি কিনে তো এতিয়া কোৰ্ট কাছাৰী এইবিলাক বহাইছে। তো ইমানখিনি নাজানো, যিখিনি জানো ক'লোঁ আপোনালোকক। যদি জানে কমেণ্টত জনাবচোন কেনেকুৱা কৰি সৃষ্টি হৈছিল এই দীঘলী পুখুৰীটো। তো আমি আহিছোঁ, অলপমান বহিছোঁ, এতিয়া শান্তি লাগে কিবা এটা এইবিলাক জেগাত আহি কিনে ন। এইটো ব্লগ চিষ্টেম নহয় গাইজ, এতিয়া ব্লগৰ কাৰণে বনোৱা নাই, এনে নহয়। ধৰি লওক এতিয়া ঘূৰা ফুৰাৰ কাৰণে কিছুমান মানে দৃশ্য দেখিবলৈ পাওঁ, সেইবিলাক আমি কেপচাৰ কৰি কিনে আমি ভিডিঅ' বনাই কিনে দিওঁ আৰু। এতিয়া বুঢ়া কালত প্ৰাঞ্জিৰে চাব পাৰিব, ল'ৰা ছোৱালীবোৰক দেখাব পাৰিব, হয় নে নহয়? এতিয়া আমিতো এটা টাইমত বুঢ়া হৈ যাম, আমাৰতো এইটো চেহেৰা নাথাকিব, থাকিব জানো? ই এতিয়া বুঢ়া হৈ গ'ল গাইজ, বাঘটো খুলি দি বুঢ়া যেন দেখা হ'ব। তো গাইজ এইটোৱে আমাৰ ভিউজৰ কাৰণে ভিডিঅ' নালাগে, আমি নিজৰ কাৰণে ভিডিঅ' লাগে। আমাৰ ভিউজ নালাগে মানুহ চাব, কি কোৱা? নালাগে আমাক কোনো চাব, আমি নিজৰ কাৰণে বনাইছোঁ। আমি বুঢ়া কালত নিজক নিজে চাম, যোনটো এতিয়া বডি আছে বুঢ়া কালত সেইটো চেহেৰা নাথাকিব না, নাথাকিব গাইজ, নাথাকে। তো সেইকাৰণে গাইজ ভিডিঅ'টো বনাইছোঁ। আমাৰ একো ব্লগৰ মটিভ নাই, আমি ইমান ঘূৰা ফুৰাও কৰিব নাযাওঁ। যিখিনি ঘূৰোঁ সেইখিনি খালি আপোনালোকক গাইজ দেখাই যাওঁ মানে কি, আমি ধৰি লওক এটা ভিডিঅ' বনাই কিনে থৈ দিওঁ মেমৰি হিচাপে, যোনটো আমি বুঢ়া কালত দৰকাৰ বা চাব মন যায় না। এতিয়া কিছুমান আটাহঁতৰ ইহঁতেতো নিজকে নিজে আগত কেনেকুৱা আছিল তো দেখা নাপায় না। আমিও এটা টাইমত বুঢ়া হ'ম, যদি বাচি থাকোঁ, জিন্দা থাকোঁ, চাব পাৰিম না নিজক নিজে, বা আমাৰ ল'ৰা ছোৱালীবোৰক বা প্ৰাঞ্জিতৰ ল'ৰা ছোৱালীবোৰক দেখা পাম। সেইটোৱে গাইজ, ল'ৰাৰ জীৱন একে। ই থাকে ধেমাজি, মধ্যপুৰ, ভূটান। ধেমাজিৰ পৰা আহি কিনে গুৱাহাটীত, মই ভূটানৰ পৰা আহি কিনে গুৱাহাটীত একেলগে লগ হৈ আজি গাইজ ভিডিঅ'ত আহিছোঁ। চাওক কেনেকুৱা মিলাইছে, হা? কিবা ক'ব ই কিবা ক'ব, এতিয়া প্ৰাঞ্জিত ক'ব, মই পিছত ক'ম। এতিয়া আমি অলপ ওলাই যাওঁ, ইফালে আমি অলপ ঘূৰিব যাওঁ গাইজ। এতিয়া অকণমান এইটো চাইডে অকণমান পাক মাৰোঁ, ওলাই ব'লা। ধুনীয়া ল'ৰা আৰু ছোৱালীবোৰ আছে, লাজ লাগি আছে যাবলৈ, কিন্তু যাম মই। আমাৰ গাৰ্লফ্ৰেণ্ড নাই ন, আমি ছিংগল না। নাই ঠিক আছে গাইজ, নাই গাইজ, ই মিছা কথা কৈছে। 3টামান গাৰ্লফ্ৰেণ্ড আছে, ৰঙিয়াৰ পৰা ফোন কৰে সদায় ইয়াত। নাই এনেই দূৰীয়া মানে চকু আঁতৰ হ'লে মন আঁতৰ হয়, এতিয়া ওচৰত নাই ন, এইটো গাৰ্লফ্ৰেণ্ড থকা বুলি এতিয়া ক'ব নোৱাৰি। নাই যিয়ে নহওক, মানুহে এতিয়া আমাৰ গগৈৰ ছাৰৰ পুতেক গৌৰৱ গগৈ আমেৰিকাত ভাল পাইছে। এই লগত আছিল ন একেলগে, কিয় একেলগত থাকিব? আমেৰিকাত একেলগেতো আছিলে, পঢ়িছিলে, ক্লাছ একেলগে পঢ়িছিল নেকি? সেইটো এতিয়া বিয়া পাতি ডাইৰেক্ট ঘৰলৈ খেলাই আনিলা। এতিয়া মই কোন জনমত যাব পাম, কামৰ সেই ব্যস্ততাৰ মাজত, আমিতো মিডল ক্লাছৰ মানুহ হয় না, যাব নোৱাৰোঁ, কাম কৰোঁ, হাজিৰা কৰোঁ আমি। চ' সেইটো কাৰণে আৰু থাকাতকৈ নাথাকাই ভাল, এনেকুৱা কণ্ডিশ্যন আৰু। গাইজ এটা ব্লগাৰ এটা আহি আছে, আপোনালোকক দেখাম মই।
তো গাইজ ল'ৰা এটা আহি আছে আপোনালোকক দেখাম মই সৰু ল'ৰা তেওঁ অলপমান দেখাবলৈ চেষ্টা কৰি আছে দীঘলী পুখুৰীটো তো আমিও এনে অলপমান ভিডিঅ' চিডিঅ' বনাই আছোঁ তেওঁক মই মাতিছোঁ অলপ কথা চথা পাতিম তো গাইজ আপোনালোকে চাই থাকিব তো গাইজ দীঘলী পুখুৰীত আহি কিনে লগ পালোঁ তোমাৰ চেনেলৰ নাম কি হয় नाम आयुष एल ब्लॉगर्स আয়ুষ গাইজ আয়ুষ এল ব্লগাৰ্ছক লগ পালোঁ দীঘলী পুখুৰীত আহি কিনে তেওঁ হিন্দীত ব্লগ বনায় মইতো হিন্দী ভালকৈ নাজানো ক'ব তো তেওঁলোক ক'ব कैसा लगा सो भाई मेरे को यहाँ बहुत ही ज़्यादा मज़ा आ रहा था भाई मैं यहाँ क्या करने वाला मैं ब्लॉग टूर पे आया था ठीक है गुवाहाटी पे तो भाई मेरे को गुवाहाटी बहुत ही ज़्यादा पसंद है और मेरे को दिल से ऐसा लगता है गुवाहाटी पे मैं गुवाहाटी पे आते रहता हूँ क्योंकि गुवाहाटी मेरा फेवरेट प्लेस है आसाम में जितना भी मतलब देखा जाता है तो भाई अब मेहनत कर रहा है भाई ब्लॉग बना रहा है स्टार्टिंग तो भाई का चैनल पे एकदम बिल्कुल जाके सब्सक्राइब कर देना है और एक बार मेरे चैनल पे एक बार देख लो आयुष ब्लॉगर्स तो भाई आप लोगों को भी मजा आने वाला है ना मैं भी हिंदी में ब्लॉग बनाता हूँ ठीक है भाई का भी चैनल ग्रो कर रहा है भाई ग्रो करेंगे सब मिलके करेंगे सब ब्लॉगर मिल के फालेंगे ब्लॉग